তো কালি মই আনিলোঁ কেমেৰাটো। তো ভাবিলোঁ প্ৰথম ভিডিঅ'টো কেমেৰাটোৰ ভিডিঅ' কোৱালিটি টেষ্ট কৰি চোৱা যায় কেনেকুৱা হয় বা এতিয়া। তো কেমেৰাটোতো একো পাত্তা পোৱাই নাই একো। চ' মই এতিয়া 1080p 30 FPS দি ৰেকৰ্ডিং কৰি আছোঁ। হোল্ডাৰটো মানে আজিয়ে প্ৰব্লেম দিছে, ৰাস্তা যি বেয়া, গাঁৱলীয়া ৰাস্তা। আৰু তো চাওঁচোন কেনেকুৱা দিয়ে কোৱালিটিটো। প্ৰব্লেমেই দেই প্ৰথম আনি। কালি 8GB মেমৰি এটা আছিলে, 8GB মেমৰিটো কালি কেমেৰাটোত লগাওঁতে গম পাইছোঁ এইটো বেয়া হৈ আছে, বহুত দিন ইউজ কৰা নাই। তো 2GB মেমৰিতে কাম চলাইছোঁ। এনেওতো বেছি ৰেকৰ্ডিং নহ'বই 2GBত, আৰু ভিডিঅ'ৰ MBটো বহুত খাই। 1 মিনিটমান ৰেকৰ্ডিং কৰিলে কমচে কম 100 MB মান খাই দিয়ে। তো লাহে লাহে প্ৰব্লেমবোৰ চল্ভ হ'ব। ভইচ কোৱালিটি কেনেকুৱা আছে সেইটো গম পোৱা নাই। তো চাওঁচোন, গোটেইটো ৰেকৰ্ডিং কৰিব নোৱাৰোঁ, অলপ অলপকৈ। ভাল হ'লে হয় আৰু প্ৰথম ভিডিঅ' তেতিয়া। আৰু কাম কিমান কাম লগাবি আৰু, ৰাস্তা চেঞ্জ কৰি দিছে দাম পাৰে। আৰু সেইফালে ইলেকশ্যনৰ বতৰ, ইলেকশ্যনৰ গাড়ী আছেই। চাওঁ অলপ আগৰ পৰা দেখুৱাম, এতিয়া পষ্ট কৰিছোঁ ভিডিঅ'। তো আমি এতিয়া মৰঙী চাৰিআলি পালোহি। ইয়াৰ পৰা যাম বোকাখাট, আৰু বোকাখাটৰ পৰা মানে বোকাখাটলৈ ইয়াৰ পৰা হৈছে 36 কিলোমিটাৰ। তো ৰাস্তাটোতো ভালেই, এইটো হাইৱে হৈ গ'ল। মাজত অলপ অলপ বেয়া আছে আৰু মই বুলি চাওঁচোন কিমান টাইম হয়। তো তোমালোকে এনজয় কৰা ভিডিঅ'।
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আজি টেষ্ট কৰিলোঁ ভিডিঅ' কোৱালিটি কেনেকুৱা হ'ল, কেনেকুৱা লাগিলে ক'বা কমেণ্টত। আৰু যদি ভাল লাগে লাইক কৰিবা ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তেন্তে লগ পাম আকৌ নেক্সট ভিডিঅ'ত। বাই বাই।